নমস্কাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ সমল এনেধৰণৰ। বিশিষ্ট উদ্ভাৱক ডক্টৰ উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰিলে ঘৰখন চেনিটাইজ কৰাৰ নতুন পদ্ধতি। কামৰূপৰ শিঙিমাৰী কোৱাৰেণ্টাইন কক্ষৰ পৰা পলায়ন এজনৰ। শুকুৰবাৰে আজৰা প্ৰাথমিক চিকিৎসালয়ৰ পৰা আনি শিঙিমাৰী কোৱাৰেণ্টাইন কক্ষত ভৰ্তি কৰোৱা হৈছিল লোকজনক। ৰঙিয়াৰ বাঘবাৰী আৰু মখলিৰ 8টা পৰিয়ালৰ হোম কোৱাৰেণ্টাইন। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত থকা আইতাকৰ ঘৰত যোৱা বৃহস্পতিবাৰে মৃত্যু হোৱা দীপিকা নাথৰ মৃতদেহৰ পৰা সংগ্ৰহ কৰা নমুনা পৰীক্ষাৰ ফলাফল ক'ভিড-19 পজিটিভ পোৱা গৈছিল। কৰোনাত আক্ৰান্ত দেৱৰাজ আচাৰ্য থকা অট্টালিকাৰ 10জনক ৰঙিয়া মডেল হাস্পতালত কোৱাৰেণ্টাইন। একেটা ভাড়াঘৰত কৰা এগৰাকী মহিলা সহ 10জন লোকক ৰঙিয়াৰ এই মডেল হাস্পতালত কোৱাৰেণ্টাইন কৰা হয়। মন্ত্ৰীৰ মুখত কৰোনাক লৈ ঝুমুৰ গীত। চাহ বাগিচাৰ শ্ৰমিকক গীতেৰে সজাগ কৰাৰ প্ৰয়াস সঞ্জয় কিষাণৰ। চাহ শ্ৰমিকসকলৰ মাজত কৰোনা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে ঝুমুৰ গীত পৰিৱেশন কৰে মন্ত্ৰীগৰাকীয়ে। এয়াৰ ইণ্ডিয়াৰ 5গৰাকী পাইলটৰ দেহত কৰোনা ভাইৰাছ। কৰোনা পজিটিভ বৰুদা দাসৰ সংস্পৰ্শলৈ অহা প্ৰতিভা দেৱীক কোৱাৰেণ্টাইন। গুৱাহাটীৰ চান্দমাৰীৰ অমিয়নগৰৰ বাসিন্দা প্ৰতিভা দেৱী যোৱা 6 মে'ত ৰহাৰ বামুণীজান খলিয়ামাৰীৰ জোঁৱায়েকৰ ঘৰলৈ আহিছিল। অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হ'ল যোৰহাট-মাজুলী ফেৰী সেৱা। যোৰহাটত দুগৰাকী মহিলাৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। যোৰহাটত ৰোগী থৈ মুম্বাইলৈ উভতি যোৱা কৰোনা আক্ৰান্ত এম্বুলেন্স চালক চিকিৎসাধীন কৰোৱা হৈছে। বিহাৰত চিকিৎসাধীন কৰোৱা হৈছে চালকজন। হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। এম্বুলেন্স চালকগৰাকীয়ে যোৰহাটলৈ কেইবাজনো লোকক কঢ়িয়াই আনিছিল। তাৰে 2জন লোকৰ লগতে চালকগৰাকী কৰোনাত আক্ৰান্ত হৈছে। লকডাউনৰ সুযোগ গ্ৰহণ কৰিছে চোৰাং চিকাৰীয়ে। লকডাউনৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা। প্ৰাপ্তবয়স্ক গড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে কাটি নিলে খড়গ। অগৰাতলী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে মৃত গড়টো প্ৰত্যক্ষ কৰে বন কৰ্মীয়ে। বন বিভাগৰ মতে এই বৰ্ষত এয়া প্ৰথমটো গড় হত্যাৰ ঘটনা। অনিৰ্দিষ্টকাললৈ বন্ধ অসম-নাগালেণ্ড সীমান্ত। নগালেণ্ড প্ৰশাসনে চিল কৰি দিলে অসম-নাগালেণ্ড সীমান্ত। সীমান্তৰ চোটাফলা গেট চিল কৰি দিয়া হৈছে। অনিৰ্দিষ্টকাললৈ চিল কৰি দিয়া হৈছে অসম-নাগালেণ্ড সীমান্ত। বিশেষ অনুমতি নাথাকিলে কোনো লোকে আহিব নোৱাৰিব। আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ 71গৰাকী আৱাসীৰ কৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ। কৰোনা আক্ৰান্ত ডক্টৰ দীপা ডেকাৰ সৈতে একেলগে কাম কৰা ডক্টৰ ত্ৰিবিষা কলিতা আৰু সংগীতা নাথৰো কৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ। বিশ্বত কৰোনা আক্ৰান্তৰ সংখ্যা 41,30,996। মৃত্যু হৈছে 28,10,012। টোটেল ৰিকভাৰ্ড 14,54,700। ভাৰতত কৰোনা ভাইৰাছ টোটেল কেছ 64,139। মৃত্যু হৈছে 2,114 আৰু ৰিকভাৰ্ড হৈছে 19,358। এই তথ্য 11 তাৰিখ সন্ধিয়া 7 বজাৰ। গুৱাহাটীৰ লগতে ৰাজ্যৰ 2খন জিলাত নিষিদ্ধ গাহৰি মাংসৰ কিনা-বেচা। ছোৱাইন ফেভাৰত আক্ৰান্ত হৈছে গাহৰি। ৰাজ্যৰ 6খন জিলাত গাহৰি মাংসৰ বেচা-কেনা নিষিদ্ধ কৰাৰ পিছত এতিয়া গুৱাহাটী, গোলাঘাট আৰু মাজুলীত নিষিদ্ধ কৰা হৈছে গাহৰিৰ কিনা-বেচা। আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে নিষিদ্ধ কৰিছে প্ৰশাসনে। এই কথা ঘোষণা কৰিছে পশুপালক মন্ত্ৰী অতুল বৰাই।